ভাৰতবৰ্ষ জুৰি এই ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমি ৰাইজক সজাগ সচেতন কৰিবৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি পশ্চিম জোনাই মণ্ডলৰ উদ্যোগত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সহযোগী দল UBP সন্মিলিত গণশক্তি আৰু আমাৰ পশ্চিম জোনাই মণ্ডলৰ জনসাধাৰণে সহযোগত আমি ভাৰতীয় জনতা পাৰ্টি পশ্চিম জোনাই মণ্ডল কাৰ্যালয়ৰ পৰা আজি আমি ৰেলী আৰম্ভ কৰিলোঁ। আমি ডক্টৰ ভীমৰাও আম্বেদকাৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিলোঁ, শ্ৰদ্ধাভক্তি যাচিলোঁ আৰু আমি অন্তিম মুহূৰ্তত আমি বডোফাৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ কৰিলোঁ। তেখেতকো আমি শ্ৰদ্ধা জনাইছোঁ আৰু ইয়াতে আমি বডো কছাৰী অট'নমাছ ৱেলফেয়াৰ কাউন্সিলত আমি সামৰণি মাৰিছোঁ। ইয়াতে আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে সহযোগ ইমান প্ৰবল বৰষুণকো নেওচি আমাৰ নিজৰ দেশৰ স্বাভিমানৰ প্ৰতি আন্তৰিকতাৰে সহযোগ দিয়াৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিম প্ৰত্যেকটো আমি চৰকাৰী বেচৰকাৰী আৰু আমাৰ ব্যক্তিগত ঘৰবোৰত এই তিৰংগাখন সন্মান সহকাৰে সকলোৱে পতাকাখন উৰুৱাব বুলি আমি আশা ৰাখিছোঁ আৰু জনসাধাৰণে আজি স্বতঃস্ফূৰ্তভাৱে আমি বিগত বছৰবোৰত দেখিছোঁ, আমি এতিয়াৰ পৰা 20 বছৰ 15 বছৰ আগত দেখিছিলোঁ স্বাধীনতা দিৱস বুলি ক'লে মানে মানুহে শংকিত হৈছিল, কিন্তু এতিয়া আমাৰ যিটো নেকি ভাৰত চৰকাৰৰ যিটো নেতৃত্বত বা অসম চৰকাৰৰ যিটো নেতৃত্বত দেশখন শান্তিময় এটা পৰিৱেশ গঢ়ি তুলিছে। ইয়াৰ বাবে আজি জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে এনেধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আজি প্ৰায় আমাৰ 500খন বাইক আমি ইয়াত আমি সমবেত হৈছোঁ আৰু তেনেধৰণৰ 1000তকৈ অধিক মানুহ আমি ইয়াত সমাগম হোৱা পৰিলক্ষিত হৈছে। আমাৰ কাৰণে শুভ লক্ষণ। জনসাধাৰণে স্বাধীনতাৰ প্ৰতি আমাৰ অন্তৰখন যে আমাৰ আন্তৰিকতাবোৰ বেছিকৈ জাগি তুলিছে, এইটো আমি প্ৰমাণ পাইছোঁ।